হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ঘৰৰ সকলো কাৰ্বি আংলঙলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আজি মই খুবেই বেছি এক্সাইটেড। মই বুলিয়েই নহয়, আমি সকলো খুব বেছি এক্সাইটেড ডিফুলৈ যাম বুলি। কিয় ইমান এক্সাইটেড ভিডিঅ'টোৰ আগলৈ জনাম বাৰু, গতিকে এইখিনিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আমি আহি চকীঘাট দলং পালোহি আৰু এই দলংখন হোৱাৰে পৰা তেজপুৰলৈ আমাৰ নিচেই ওচৰ হ'ল। আমি খুব কম সময়তে তেজপুৰ পাই যামগৈ। আৰু এয়া গাড়ীত উঠাৰ লগে লগে মোৰ এটা খুব বেয়া অভ্যাস আছে যে মই শুবলৈ আৰম্ভ কৰিলোঁ আৰু শুই এয়া আমি আহি পেলাই ভোমোৰাগুৰি দলং পালোহি। এতিয়া মই ক'বলৈ ওলাইছোঁ আমিনো ডিফুলৈ যাবলৈ কিয় ইমান এক্সাইটেড হৈ আছোঁ। মোৰ দেউতাই চাকৰি সূত্ৰে 18 বছৰ কাল ডিফুত আছিলে আৰু আমিও 5টা বছৰ ডিফুত আছিলোঁ। ডিফু কেভিকে কেম্পাছত আমি আছিলোঁ, কৃষি বিজ্ঞান কেন্দ্ৰৰ কেম্পাছত। গতিকে বৰ্তমান সময়ত কেম্পাছটোনো কেনেকুৱা হৈ আছে, তাত লগ পোৱা পুৰণি মানুহবোৰ কেনেকুৱা হৈ আছে। বেছিভাগ মানুহ বৰ্তমান নায়েই, বহুতখিনি মানুহ ৰিটায়াৰ হ'ল বুলি আমি শুনিছোঁ। তথাপিও আমি থকা কোৱাৰ্টাৰটো, কেম্পাছটো, ডিফু চহৰখন, আমি পঢ়া স্কুলকেইখন, এই গোটেই পৰিৱেশটো পুনৰ এবাৰ চাবৰ বাবে আমি আটাইকেইটাই খুব বেছি এক্সাইটেড হৈ আছোঁ। ব'লক এতিয়া এঠাইত সোমাই যাওঁ। আৰু এয়া আমি আহি পালোহি সেই ঠাই। আৰু কোন ঠাইলৈ আহিছোঁ বাৰু আপোনালোকে অনুমান কৰিব পাৰিছেনে? এয়া হৈছে মাহামৃত্যুঞ্জয় মন্দিৰভাগ। ইমান দিনে এই মন্দিৰভাগ দৰ্শনৰ সৌভাগ্য মিলা নাছিলে। আজি যিহেতু আমি এই মন্দিৰভাগৰ কাষী দিয়েই পাৰ হৈ যাম, গতিকে ভাবিলোঁ আজি দৰ্শন কৰি যাওঁ। হাইৱেৰ পৰা মাত্ৰ 3 কিলোমিটাৰমান সোমালে এই মন্দিৰভাগ পোৱা যায়, গতিকে এই সুযোগটো আমি মিছ নকৰিলোঁ। আৰু এয়া মন্দিৰভাগৰ কাষৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি বুধবাৰ যিহেতু ইমান ভক্ত নাই, তথাপিও মই কিন্তু কেইজনমান বিদেশী পৰ্যটক দেখিবলৈ পাইছোঁ। এয়া এইফালে বাবাৰ আৰতি আৰম্ভ হৈছে। আমি পিছে আৰতিত বহিব নোৱাৰিলোঁ, কাৰণ আমি আকৌ ডিফুলৈ বুলি যাত্ৰা আৰম্ভ কৰিব লাগিব। গতিকে এইখিনিতে সেৱা জনাই বাবাৰ পৰা বিদায় ল'লোঁ। আৰু এইখিনিতে হেনো চাকি ইয়াতে দিব নোৱাৰি, চাকি তলত দিব লাগে। সেইবাবে আমি তললৈ নামি আহিলোঁ। এয়া চাকি জ্বলোৱা ঠাই। ইয়াতে মই চাকি আগবঢ়ালোঁ আৰু বাবাৰ পৰা সেৱা লৈ আকৌ আমাৰ ডিফুলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।